আমি মাত্ৰ ইয়াত কি কৰিম আমি যিখিনি পঢ়িছিলোঁ সেইখিনি বস্তু আমি কি কৰি যাম ৰিভিজন দি যাম আজি আমি কি কৰিম আজি আমি প্ৰথম চেপ্টাৰটো ৰিভিজন দিম ঠিক আছে প্ৰথম চেপ্টাৰটো আছিল আমাৰ ৰাসায়নিক বিক্ৰিয়া এটা ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এটা ৰাসায়নিক বিক্ৰিয়া বুলি ক'লে আমি কি বুজিম ৰাসায়নিক বিক্ৰিয়া হ'ল যেতিয়া এটা পদাৰ্থ এটা নতুন পদাৰ্থলৈ কি হৈ যায় সলনি হৈ যায় তাকে কি বুলি কোৱা হয় ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱা বুলি কোৱা হয় এটা ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হ'বৰ কাৰণে তাত কিছুমান কি লয় যে সংঘটিত হৈছে বুলি গম পাবৰ কাৰণে তাত কিছুমান কি হয় তাত কিছুমান পৰিৱৰ্তন হয় যেনে কিহৰ পৰিৱৰ্তন হয় বৰণৰ পৰিৱৰ্তন হয় অৰ্থাৎ ৰঙৰ পৰিৱৰ্তন হয় গেছ উৎপন্ন হয় গোন্ধৰ সৃষ্টি হয় সোৱাদ পৰিৱৰ্তন হয় তেনেকুৱা ধৰণৰ পৰিৱৰ্তনসমূহ হ'লে আমি গম পাম যে এটা ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে যেনে গাখীৰৰ পৰা দৈ হ'লে এই সকলোবিলাক হয় কি হয় সোৱাদৰ সলনি হয় গোন্ধ ওলাই এনেকুৱা ধৰণৰ পৰিৱৰ্তনসমূহ হয় এতিয়া এই যে ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হ'ল এই ৰাসায়নিক বিক্ৰিয়াটো উপস্থাপন কৰিম আমি কিহৰ সহায়ত এটা ৰাসায়নিক সমীকৰণৰ সহায়ত ইয়াক কি কৰিম আমি উপস্থাপন কৰিম এতিয়া ৰাসায়নিক সমীকৰণত এতিয়া দুটা পাৰ্ট থাকিব ৰাসায়নিক সমীকৰণ এটা দুটা পাৰ্ট থাকিব এটা এই পাৰ্টটো এটা বাও সাইডৰ পাৰ্টটো আৰু এটা কি থাকিব আমাৰ সো সাইডৰ পাৰ্টটো একটা এতিয়া কি হয় যে এই যেটো বাও সাইডৰ পাৰ্ট থাকিব ইয়াক বিক্ৰিয়ক বুলি কোৱা হ'ব আৰু এই সো সাইডৰ পাৰ্টটো কি বুলি কোৱা হ'ব বিক্ৰিয়াজাত পদাৰ্থ বুলি কোৱা হ'ব এটোই কি কৰে বিক্ৰিয়াটো অংশগ্ৰহণ কৰে ই বিক্ৰিয়াটোত ভাগ লয় আৰু এটোই কি কৰে বিক্ৰিয়াটোত কি হয় এটা নতুন পদাৰ্থৰ সৃষ্টি কৰে কোনটো সাইডৰ সোফালৰ সাইডটোৱে যেনে মেগনেছিয়াম এটা ফিটা যেতিয়া আমি পুৰি দিও তেতিয়া কি হৈ যায় মেগনেছিয়াম ফিটাডাল আমি যেতিয়া পুৰি দিও অৰ্থাৎ অক্সিজেন দিও তেতিয়া কি হৈ যায় মেগনেছিয়াম অক্সাইড হৈ যায় এতিয়া সমীকৰণ এটাক যেতিয়া মানে কি কৰিব পাৰিম আমি যে সমীকৰণ এটাক বেছি ভালদৰে বুজিবৰ বাবে কিছুমান আমি কিহৰ সহায় লওঁ আমি কিছুমান সিম্বলৰ সহায় লওঁ যেনে গোটা হলে পদাৰ্থটো আমি S বুলি লিখো অৰ্থাৎ সলিড হলে S বুলি লিখো জুলীয়া হলে অৰ্থাৎ লিকুইড হলে L বুলি লিখো গেছীয় হলে বস্তুটো আমি কি বুলি লিখো G বুলি লিখো আৰু জলীয় হলে বস্তুটো কি বুলি লিখো একুয়াছ বুলি লিখো এতিয়া যেনে এই বিক্ৰিয়াটো চোৱা এই বিক্ৰিয়াটো জিংকে কিহৰ লগত বিক্ৰিয়া কৰিছে এই বিক্ৰিয়াটো জিংকে হাইড্ৰক্লোৰিক এসিডৰ লগত বিক্ৰিয়া কৰিছে এতিয়া জিংকে কেনেকুৱা হাইড্ৰক্লোৰিক এসিডৰ লগত বিক্ৰিয়া কৰিছে একুয়াছ কনসেন্ট্ৰেটেড অৰ্থাৎ কনসেন্ট্ৰেটেড মানে দৃঢ় অৰ্থাৎ বেছি গাঢ় মানে হেতুৰ লগত বিক্ৰিয়া কৰিছে কি দিছে লগত তাপ দিছে ইয়াৰ লগে লগে ই কি হৈছে জিংক ক্লোৰাইড হৈছে ই কি ফৰ্মত হৈছে একুয়াছ ফৰ্মত হৈছে আৰু ই কি হৈছে হাইড্ৰজেন গেছ নিৰ্গমন কৰিছে আৰু কি লগতে কি কৰিছে হিটু কি কৰিছে নিৰ্গমন কৰিছে এতিয়া এই যে যেতিয়া আমি বিক্ৰিয়া এটা ঘটাম টেষ্ট টিউবৰ সহায়ত তেতিয়া তাত কিছুমান বস্তু উৎপন্ন হয় যেনে অৰ্ধক্ষেপ উৎপন্ন হয় তাপ উৎপন্ন হয় তাপ দিব লগা হয় এই যে আমি আৰু কেতিয়াবা কি কৰিব লগা হয় বিক্ৰিয়াটো লাহে লাহে চলি থাকে সেই বিক্ৰিয়াটো আমি কি কৰিব লগা হয় স্পিডত নিব লগা হয় সেইবিলাকক আমি কি বুলি কওঁ সেই পদাৰ্থসমূহ আমি কি বুলি ক'ম সেতে যেতিয়া বিক্ৰিয়া এটাত অৰ্থাৎ এই টেষ্ট টিউবটোত যেতিয়া আমি এটা বিক্ৰিয়া ঘটাম তাৰ তলত যে কিছুমান সৰু সৰু পদাৰ্থ দ্ৰব্য পৰি যাব সেইবিলাকক আমি অৰ্ধক্ষেপ বুলি ক'ম যেতিয়া এটা বিক্ৰিয়াটোত কি হ'ব ৰাসায়নিক বিক্ৰিয়াটো সংঘটিত হৈ থাকোতে তাৰ পৰা কি ওলাব তাপ ওলাই যাব তেতিয়া আমি তাক কি বুলি ক'ম তাপবৰ্জী বিক্ৰিয়া বুলি ক'ম আৰু যেতিয়া বিক্ৰিয়াটোত কি হ'ব তাপ দিব লগা হ'ব আমি অৰ্থাৎ তাপ শোষণ কৰিব কি বিক্ৰিয়াটো সংঘটিত কৰিবৰ কাৰণে আমি তাত কি কৰি দিম তাপ দি দিম অৰ্থাৎ তেতিয়া তাক আমি কি বুলি ক'ম তাপগ্ৰাহী বুলি ক'ম আৰু অনুঘটক সমূহে কি কৰে বিক্ৰিয়াটোত নিজৰ একো কি নকৰে নিজে একো পৰিৱৰ্তন নহয় বৰঞ্চ হি বিক্ৰিয়াটোত কি কৰে বিক্ৰিয়াটো বেছি দ্ৰুত ভাগত হোৱাৰ কাৰণে ই কি কৰে অনুঘটক সমূহে সহায় কৰে তাক আমি ইংৰাজীত ক্যাটালিস্ট বুলি কোৱা যায় অৰ্থাৎ এতিয়া বিক্ৰিয়া এটাৰ মূল বৈশিষ্ট্যসমূহ কেনেকুৱা ধৰণৰ চাবা বিক্ৰিয়া এটা সংঘটিত হোৱাৰ যি মূল বৈশিষ্ট্যসমূহ আছে কেনেকুৱা ধৰণৰ তোমালোকৰ কিতাপত বিভিন্ন ধৰণৰ উদাহৰণ দিয়া আছে তাৰ ভিতৰত চাবা যে বিক্ৰিয়া এটাৰ কেমিকেল ৰিয়েকচন এটাৰ মূল বৈশিষ্ট্যসমূহ কি হয় ৰঙৰ পৰিৱৰ্তন হয় যেতিয়া তুমি লু অৰ্থাৎ ফেৰাছক যেতিয়া কপাৰ সালফেটৰ ব্লু কালাৰৰ সেই কপাৰ সালফেটত দি দিবা তেতিয়া ই কি হৈ যায় ফেৰাছ সালফেট হয় আৰু এই ফেৰাছ সালফেটখিনি ব্লু গ্ৰীণ টাইপৰ হয় আৰু ই কি কৰে কপাৰটোক মুক্ত কৰে উষ্ণতাৰ পৰিৱৰ্তন হয় টেম্পাৰেচাৰটো চেঞ্জ হয় যেনে তুমি CaO যদি তুমি পানীৰ লগত বিক্ৰিয়া কৰি দিয়া তেতিয়া ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় লগতে হিট ৰিলিজ কৰে এইটো ত্ৰিভুজৰ দৰে এইটো সিম্বলক হিট হিচাপে ধৰা হয় অৱস্থাৰ পৰিৱৰ্তন ই কি হয় আমি এতিয়া এই গেছ হাইড্ৰোজেন এটা গেছ অক্সিজেন এটা গেছ ই কি হৈ গল ৰূপান্তৰ হৈ ই কি হলে ৰূপান্তৰ হল পানীলৈ ৰূপান্তৰ অৰ্থাৎ জুলীয়া অৱস্থালে ৰূপান্তৰিত হল গেছৰ উৎপত্তি হয় জিংক এটা সলিড পদাৰ্থ আছিলে হাইড্ৰোজেন সালফাইড H2SO4 এটা কি আছিলে এটা একুয়াছ ফৰ্মত আছিলে
তাৰপিছত ই কি হৈ গ'ল ZnO4 হ'ল ইও এটা একুৱাছ ফৰ্মত হ'ল আৰু লগে লগে ই কি কৰিলে হাইড্ৰজেন গেছ এটা উৎপন্ন কৰিলে তেনেকুৱা অধ্যক্ষেপ উৎপন্ন হয় কিছুমান বিক্ৰিয়াত মানে এই বিক্ৰিয়াটোত যেতিয়া মই আমি এই মুহূৰ্তত অলপ আগত কৈ আহিছোঁ যে অধ্যক্ষেপ উৎপন্ন হয় তাপটো বৰ্জন কৰে তাপটো কি কৰে তাপটো ৰিলিজ কৰে অৰ্থাৎ তাপটো দি দিয়ে আৰু কিছুমানত কি কৰে তাপটো আৰু কি কৰে তাপটো কিছুমানত লয় অৰ্থাৎ দিব লগা হয় আমি নিজে তাক দিব লাগে সেইবিলাক যেনে এক্সোথাৰ্মিক এটা অৰ্থাৎ তাপগ্ৰাহী বিক্ৰিয়া ৰিয়েকশ্যন মানে উদাহৰণ এটা CaCO3 ৰ লগত যেতিয়া হিট দি দিয়া যাব তেতিয়া ই কি হয় CaO হয় অৰ্থাৎ আৰু লগতে ই কি হৈ যায় CO2 হৈ যায় এইটো এটা সালো সংশ্লেষণ বিক্ৰিয়াৰ উদাহৰণ আৰু সন্তুলন কৰা এতিয়া সন্তুলন কৰিবৰ কাৰণে দুটা সাইড আমি কি কৰিবৰ কাৰণে সন্তুলন কৰিবৰ কাৰণে যথেষ্ট কষ্ট কৰোঁ আৰু এই কনসেপ্টটোৰ পৰা পৰীক্ষাত প্ৰায় 2 নম্বৰ আহে সন্তুলন কৰাৰ কাৰণে 2 নম্বৰ পৰীক্ষাত আহিব আৰু এই সন্তুলন কৰাটো কিয় কৰিব লাগে এতিয়া সন্তুলন কৰাৰ কাৰণটো হ'ল যে বিক্ৰিয়াটাত পৰমাণুৰ সংখ্যাটো আৰু বিক্ৰিয়কৰ সাইডত পৰমাণুৰ সংখ্যা আৰু বিক্ৰিয়াজাত পদাৰ্থৰ পৰমাণুৰ সংখ্যা দুইটা কি হ'ব লাগিব সমান হ'ব লাগিব অৰ্থাৎ এই যে আমি ভৰৰ সংৰক্ষণৰ নিয়ম পাইছিলোঁ যে ল অফ কনজাৰভেশ্যন পাইছিলোঁ তাত কি আছিলে যে বস্তু এটা কি নকৰে মানে কি হয় ৰাসায়নিক বিক্ৰিয়াটাত ভৰৰ সৃষ্টি বা বিনাশ কেতিয়াও নহয় হেতু আমি সন্তুলন কৰাটো লাগিলে তোমালোকে জনাবা সন্তুলন কৰা এটা ভিডিও এক্সট্ৰাকে দি দিম খুব বেছিৰে 5 মিনিটৰ বা 3 মিনিটৰ ভিডিও এটা এতিয়া আমি ৰাসায়নিক সমীকৰণৰ প্ৰকাৰসমূহৰ বিষয়ে পঢ়িম ৰাসায়নিক সমীকৰণৰ প্ৰকাৰসমূহত আমি প্ৰথমতে পঢ়িম সংযোজন বিক্ৰিয়া এনেকুৱা ধৰণৰ বিক্ৰিয়া যি বিক্ৰিয়াসমূহে কি কৰে দুটা বস্তু লগ লাগি কি কৰে হি এটা কৰে A B লগ লাগি হি কি কৰিছে AB কৰিছে অৰ্থাৎ এনেকুৱা আমি এই উদাহৰণকেইটা পাইছো আগতে আৰু লগতে তোমালোকৰ এটা কাৰ্বন ডাই অক্সাইড টেষ্ট আছিলে পৰীক্ষাগাৰত কৰা যায় এইটো পৰীক্ষাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ হয় বিযোজন বিক্ৰিয়া মানে ডিকম্পোজিশন ৰিয়েকশন য'ত এটা পদাৰ্থ এটা ভাঙি দুটা বা অধিক হ'ব ওকে এটো A B আছে এই দুটা ভাঙি কি হ'ব AB হ'ব মানে বেলেগ হৈ যাব দুটা পদাৰ্থ মানে আগতে এটা যৌগ আছিলে ই ভাঙি যাব ভাঙি পেলে ই কি হ'ব বেলেগ যৌগ হ'ব হেনেকুৱা ধৰণৰ ৰিয়েকশন বিলাকক কি বুলি কোৱা হয় বিযোজন বিক্ৰিয়া বুলি কোৱা হয় এতিয়া বিযোজন বিক্ৰিয়া আমি বিভিন্ন ধৰণে পাওঁ বিযোজন বিক্ৰিয়া আমি কি হিচাপে পাম তাপীয় বিয়োজন বিক্ৰিয়া হিচাপে পাওঁ আলোক বিয়োজন বিক্ৰিয়া হিচাপে পাওঁ ফটোকেমিক্যাল ডিকম্পোজিশন হিচাপে পাওঁ বৈদ্যুতিক বিয়োজন বিক্ৰিয়া হিচাপে পাওঁ এতিয়া তাপীয় বিয়োজন বিক্ৰিয়াত কি কৰিব বিক্ৰিয়াটো বাবে কি দিব তাপ দিব আলোক বিয়োজন বিক্ৰিয়াটোৰ কাৰণে কি দিয়া যাব সানলাইট দিয়া যাব অৰ্থাৎ সূৰ্যৰ পোহৰ দিয়া যাব এই যে কলা ফটোগ্ৰাফিত ব্যৱহাৰ হোৱা ৰিয়েকশনটো এই ৰিয়েকশনটো মাজে আমাৰ পৰীক্ষাত আহে আৰু বৈদ্যুতিক বিয়োজন বিক্ৰিয়াত কি কৰিব এটা বৈদ্যুতিক বিয়োজন বিক্ৰিয়াত এনড আৰু কেথডৰ সহায়ত কি কৰিব ইয়াক ভাগ কৰিব ইলেক্ট্ৰিসিটি দি দিব ইলেক্ট্ৰিসিটি দি দিয়াৰ লগে লগে এনড আৰু কেথডত দুডাল কি হ'ব এই আমাৰ যি আছিলে যে যিখিনি দ্ৰব্য আছিলে ই কি হৈ যাব এই যৌগটো কি হৈ যাব বেলেগ কি হৈ যাব ভাগ হৈ যাব এতিয়া আমি এটা যদি তোমালোকে ইলেক্ট্ৰোলাইসিস পাইছা এটো চাবা এটো তোমালোকৰ ধাতু আৰু অধাতুটো আছে এটো এটা কি কৰা যাব এটা মগত আমি কি কৰিলাম এটা বিকাৰত আমি কি লৈ লম আমি দুটা টেষ্ট টিউবৰ সহায়ত এনেকুৱা ধৰণে দুডাল ৰড আমি এই চিত্ৰত দেখুৱাৰ দৰে ৰড দুডাল কি কৰিম আমি প্ৰতিষ্ঠা কৰিম এই টেষ্ট টিউবৰ ভিতৰত আৰু সেই দুডালৰ এডাল এনড আৰু এডাল কেথড হিচাপে লম এনডডাল প্লাস আৰু কেথডডাল নেগেটিভ হিচাপে লম আৰু সুইচটো দি দিয়াৰ লগে লগে যেতিয়া আমি ইলেক্ট্ৰিসিটি কানেক্ট কৰি সুইচটো দি দিম তেতিয়া ই লাহে ইলেক্ট্ৰোলাইসিস হ'ব ধৰিব তাৰে মাজতে আমি এটা কি পাও হাইড্ৰোজেন টেষ্ট পাও হাইড্ৰোজেন টেষ্টটো কিনেকে পাম যেতিয়া আমি কি কৰিম আমি যেতিয়া আমি কি কৰিম পৰীক্ষাগাৰত হাইড্ৰোজেন পোৱা বুলি গম পাম যদি তুমি কি কৰা এই টেষ্ট টিউবটোৰ সন্মুখত যদি তুমি অলপ কি কৰি দিয়া মানে জুইত বা মমবাতি দি দিয়া তেতিয়া বা বুনচেন বাৰ্নাৰটো দি দিয়া ই তেতিয়া কি কৰিব থপ কিছুমান শব্দ উঠি যাব তেতিয়া গম পাম যে আমি বিক্ৰিয়াটোত কি উৎপন্ন হৈছে হাইড্ৰোজেন গেছ উৎপন্ন হৈছে এতিয়া অপহৰণ বিক্ৰিয়া আমি দুটা ধৰণে পাওঁ এটা অপহৰণ বিক্ৰিয়া ডাইৰেক্ট পাওঁ বা প্ৰতিস্থাপন বিক্ৰিয়া হিচাপে আৰু এটা ডি অপহৰণ হিচাপে পাওঁ প্ৰতিস্থাপন বিক্ৰিয়াটো আমাৰ ৰিএক্টিভিটি সিৰিজ এটা যে পাইছিল সক্ৰিয়তা ক্ৰমৰ ওপৰত পাইছিল এই সক্ৰিয়তা ক্ৰমটোৰ ওপৰত নিৰ্ভৰ কৰে তাৰমানে কি কৰিব একোটা পদাৰ্থ কি কৰিব অপসাৰিত কৰিব অৰ্থাৎ সাইড কৰি দিব এই ইয়াতে AB + BC আছে এটা কি কৰিছে AB এ যেতিয়া কি হৰ লগত A যেতিয়া BC ৰ লগত ৰিএক্ট কৰিছে ই তেতিয়া কি হৈছে AC হৈছে অৰ্থাৎ ই কি কৰিছে সিক উঠাই দিছে কিয় উঠাই দিব সিক ই যে এটো আছে এটো বিটকৈ অধিক এই যে AB আছে A আছে
সৰি এ বি আছে সৰি এ প্লাছ বি চি আছে বি চি কি কৰিব এই বি চিত থকা এই এটোৱে কি কৰিব বিক উঠাই দিব বিক উঠাই দিয়াৰ লগে লগে ই কি কৰিব এটো চিটোৰ লগত লগ লাগিব কাৰণ বিটো উঠাই দিব ই কম সক্ৰিয় কোনটো বেছি সক্ৰিয় হ'ব যিটোৱে উঠাই দিব কাৰণ বেছি শক্তিশালী বস্তু এটা কি কৰিব পাৰিব কম শক্তিশালী বস্তু এটাক সাইড কৰি দিব পাৰিব ঠিক তেনেকুৱা এতিয়া এই জিংকে যেতিয়া কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰিব তেতিয়া কি কৰিব এই জিংটোৱে কি কৰিব কপাৰ সালফেটৰ কপাৰটো উঠাই দিব কাৰণ জিংটোতকৈ এই সক্ৰিয়তা শ্ৰেণীটোত তুমি যদি চোৱা যেতিয়া সক্ৰিয়তা শ্ৰেণীটোত তুমি চাবা যে জিংক এটো আৰু কপাৰ এটো হয়নে গতিকে ই তলত আছে এটো তোমালোকে মনত ৰাখিব লাগিব এখন মনত ৰাখিব লাগিব তেতিয়া তুমি প্ৰতিস্থাপন বিক্ৰিয়াটোৰ কথা মনত ৰাখিব পাৰিবা পটেছিয়াম তুমি এইকেইটা কথা মনত ৰাখিব লাগিব এতিয়া এই যেহেতু ওপৰৰ ফালৰ পৰা ৰিয়েক্টিভিটি সিৰিজৰ যি ওপৰৰ ফালে আছে হেতু কি কৰিব তলৰ ফালে থকা তলৰ ফালে থকা মৌলসমূহ কি কৰি দিব উঠাই দিব হেতু হ'ল অপসাৰণ বা প্ৰতিস্থাপন অৰ্থাৎ নিজে বহে কাৰণে প্ৰতিস্থাপন আৰু আনক উঠাই দিয়াৰ কাৰণে হি কি হৈ যায় অপসাৰণ হৈ যায় ডি অপসাৰণত আকৌ কি হয় দুটাৰ মাজত এক্সচেঞ্জ হয় এতিয়া এ বি আৰু সি ডি ইয় দুটা কি কৰিব এ বি এ কি কৰিব যেনিবা ডিৰ লগত কৰিলে এ কাৰ লগত কৰিলে ডিৰ লগত কৰিলে আৰু কি কৰিব বি এ তেতিয়া কাৰ লগত কৰিব চিৰ লগত কৰিব কৰি এ বি এ কি কৰিব এ ডি এ কি কৰিব এ ডি হিচাপে কৰিব আৰু বি চি এ কি হিচাপে বি চি হিচাপে ৰব তাৰমানে দুইটাৰ মাজতে কি হয় মানে দুইটাৰ মাজত কি কৰিব মানে বিক্ৰিয়া কৰিব ঠিক তেনেকুৱা তাৰপিছত ৰেডক্স বিক্ৰিয়া যেতিয়া এটা বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ একেলগে সংঘটিত হ'ব অৰ্থাৎ জাৰণ মানে হৈছে অক্সিজেন যোগ হোৱা আৰু বিজাৰণ মানে হৈছে অক্সিজেন উঠি যোৱা এই বিক্ৰিয়াটোত চোৱা এতিয়া ZNO টো কি হৈছে অক্সিজেনটো উঠি গৈ পেলাই ই ZN হৈছে অকল সেই কাৰণে ই কি হৈছে ই বিজাৰণ হৈছে আৰু C2 যাই পেলাই ইফালে CO হৈছে সেই কাৰণে ই কি হৈছে জাৰণ হৈছে এতিয়া জাৰণ আৰু বিজাৰণৰ আমাৰ দৈনন্দিন জীৱনত কিছুমান প্ৰভাৱ দেখা পাওঁ এই দৈনন্দিন জীৱনত দেখা প্ৰভাৱসমূহ হৈছে জাৰণ আৰু বিজাৰণৰ কি ক্ষয়ীভৱন যেতিয়া লু বিলাকত আমাৰ মামৰে ধৰা এটা ক্ষয়ীভৱনৰ উপায় সেই কাৰণে আমি কি কৰা যায় লু বিলাকৰ ওপৰত এটা কালাৰ দিয়া যায় যদি কলমটো যদি মোৰ কলমটো যদি লুৰ দৰে হ'লহেতেন তেতিয়া ই কি হ'ল হয় লু হ'লহেতেন তেতিয়া ইয়াৰ ওপৰত এটা কালাৰ দিয়া হ'লহেতেন কিয় এই যাতে ভিতৰত থকা লুখিনিক যাতে কি কৰিব নোৱাৰে অক্সিজেনে সহজতে কি কৰিব নোৱাৰে বিক্ৰিয়া কৰিব নোৱাৰে সেই কাৰণে কি কৰি দিয়ে ওপৰত এটা কালাৰ মাৰি দিয়ে হেনেকৈ আমি কি কৰিব পাৰো ক্ষয় প্ৰতিৰোধ কৰিব পাৰো দুৰ্গন্ধিতা খাদ্যবস্তুবিলাকত কি ওলাই গোন্ধ ওলাই কিহৰ কাৰণে গোন্ধ ওলাই খাদ্যবস্তুবিলাকত যে যেতিয়া খাদ্যবস্তুবিলাক কিহৰ লগত মানে অক্সিজেনৰ লগত যেতিয়া সংস্পৰ্শত আহিব তেতিয়া ই কি হৈ যায় ই পচি যাবলৈ ধৰে বা গোন্ধ ওলাব ধৰে বা অক্সিডাইজ হ'বলৈ ধৰে বা জাৰণ হ'বলৈ ধৰে সেইবাবে ই কি হয় গোন্ধ ওলাই সেই কাৰণে আমাৰ চিপছবিলাক পুৰা পেটলা হৈ ফুলি যায় থাকে যে সেই কাৰণে ঠিক আছে তোমালোকক যদি নেক্সট আৰু যদি তোমালোকক সন্তুলন কৰাৰ বিষয়ে লাগে তেতিয়া জনাবা তোমালোকে কমেন্টত ঠিক আছে বাই